আহক 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 মাছ ৰৌ মাছ কেজি 400 টকা আহক একদম ফ্ৰেছ মাছ আহক লৈ যাওক 400 টকা কেজি জল্দি জল্দি লৈ যাওক আজি মাছকেইটা বৰ ফ্ৰেছ দুপৰীয়াৰ আগতে বিক্ৰী হৈ গ'লে হয় আৰু দাদা মাছ লৈ গৈছো মাছ ৰৌ মাছ 400 টকা কেজি আহক আহক ফ্ৰেছ মাছ দাদা মাছকে লৈ যাওঁ বলক আধা কেজি মান মাংসটো নাপালোৱেই এই হ'ব দে নালাগে মাক মাছো নাপালো বুলি কৈ দিম বৈ যাওঁগে ইমান দাম শুনা নাই নেকি 400 টকা কেজি মই কিন্তু মিছা কথা ক'বলৈ নাই দেই মাক নাপালো বুলি এনেই ভাইটি আহা লৈ যাবা ৰৌ মাছ 400 টকা কেজি আহা লৈ যাবা আহা ফ্ৰেছ মাছ দাদা আধা কেজি কাটি দিয়ক আধা কেজি কেলে লাগে হে এপোৱাকে নিওঁ 4টা মানুহে দেউতা এপোৱা মাছ কাৰ নাকত দিব আপুনি মায়ে দেখোন মাছ খাই ভাল পায় বুলি জানেই এই মাৰে ভাল পালে বুলি মই কি এগালমান কিনি লৈ যাম নেকি পইচা চইচা নাই বুজি নাপাওঁ তহঁতি অকণো এনেকুৱা চিপচ মানুহ দেখা নাই কিন্তু জীৱনত দেখা নাই আমাৰ দেউতা নিচিনা মানুহ দাদা কিমান দিম ক কাটি দিওঁ কিহে ভাইটি এপোৱাত কেইটকা বুলি কৈছিলা এপোৱাত 100 টকা হ'ব আকৌ 100 টকা মাছ নিওঁ জানো নিনো 50 টকাই লৈ যাওঁ ভাইটি হেৰি কোৱা নহ'লে 50 টকাকে দিয়া মানুহ কম ঘৰত দাদা 50 টকাত এপিচ মানহে পাব নেকি হ'ব এপিচেই হ'ব জোল বনাই খালে সেয়াই বহুত পায় মাই ডগ এইটো কেনেকা কাষ্টমাৰ আহিলে আজি দাদা আপোনাৰ মাছ পিচ লওক এপিচহে হৈছে দেই হ'লে 50 টকাত দিয়া ইয়াতে দিয়া এই দেউতাটো মানে লাষ্ট পই মাৰিব এই মানুহটো কিন্তু কমটি চিকৰা নহয় দেই এইজনৰ নিচিনা মানুহ দেখা নাছিলো দেই মই যেতিয়াবা মাছ কাটিছো আজিলৈকে দেখা নাই কৃষ্ণ আজি যে বজাৰখিনি কমকে কৰি 300 টকা বচালো পাই হেৰি শুনিছে বৰ ডাঙৰ কথা হ'ল আপুনি যে বজাৰৰ পৰা মাছ আনিছিলে টোপোলাটো মাছ এপিচে আছেগে মেকুৰীয়ে খাই পেলালে হ'বলা এইবোৰ চব গিটিঙৰ কাৰণে হৈছে তাৰ মেকুৰী পুহিবলৈ দৰকাৰেই নাই নহয় গিটিং এফালা মা কিয় মাতিছিলি তোৰ সেই মৰমৰ মেকুৰীজনী গোটেই মাছখিনি খাই পেলালে বাপেৰে সেই বজাৰৰ পৰা অনা গোটেই টোপোলাটোত মাছেই নাই অকল এপিচে আছেগে গোটেইখিনি খালে মা মোৰ মিনি কথা তেনেকে নকবি কিন্তু মোৰ মিনিয়ে মাছ খোৱা নাই মাছ খোৱা হ'লে এপিচ খাই পেলালে গোটেই পিচ তোৰ মেকুৰীজনীয়ে খাইছে এপিচ মাছ আছেগে এতিয়া মই চাই আহিছো দাদা আপুনি কেলে মনে আছে কৈ দিয়ক মাক মই আকৌ কি ক'ম আকৌ এতিয়া মা মেকুৰীয়ে একো মাছ খোৱা নাই টোপোলাটোত যিমান ডোখৰ মাছ আছে সেইডোখৰেই দেউতাই আনিছে মই ইমান ক'লো আধা কেজি মাছ লওঁ দেউতাই নানে 50 টকা মাছ আনিছে আৰু সেই এপিচ মাছ উঠিছে অকল আপুনি কিয় এনেকুৱা আপুনি কিয় এনেকুৱা সদায় যে এনেকুৱা কাণ্ডবোৰ কৰি থাকে ইমান যে চিকটা মানুহৰ লগত বিয়া হ'লো দেই মই গোটেই জীৱনটো কেনেকে খাম এইটোৰ লগত ভাত বনাবলৈ যোৱা নেকি মাংস জোলকে বনাই দিবা আজি কি ক'লে আপুনি জোল বনাব লাগে এপিচ মাছেৰে হা গিটিং যা মাছডোখৰ ফ্ৰাই কৰ আৰু তোৰ মিনিক দি দে দাদা কি কৰোঁ আপুনি খাবলৈ মিনিক দিওঁগে 50 টকাৰ মাছ মেকুৰীক খোৱাবি তহঁতি